মানুহৰ কেতিয়া বেছি বেয়া লাগে আপুনি জানেনে? কিছুমান মানুহ আমাৰ আপোন কেতিয়াও হ'ব নোৱাৰে। কেৱল সময়েহে কেইটামান মুহূৰ্তৰ বাবে তেওঁলোকক আমাৰ ওচৰলৈ লৈ আহে। কিন্তু কিয়? তাৰ কোনো কাৰণ নাই। কেইটামান মুহূৰ্তৰ বাবে সেইসকল ব্যক্তি আমাৰ বাবে প্ৰিয় হৈ পৰে আৰু গুচি যায়। মনত পেলোৱা আৰু মনলৈ অহা দুয়োটাই বেলেগ বেলেগ। আপুনি সেইজনকহে মনত পেলায় যি আপোনাৰ আপোন, আৰু আপুনি সেইজনৰহে মনলৈ আহে যি আপোনাক আপোন বুলি ভাবে। জীৱনটো এখন বোৱতী নৈৰ নিচিনা, যি কেৱল বৈ থাকে, বিভিন্ন বাধা বিঘিনিৰ মাজেৰে কেৱল বৈ গৈ থাকে। এটা সমস্যা শেষ নহওঁতে আন এটা সমস্যা সন্মুখত থিয় দিয়ে। এইটো একেবাৰে সত্য। নতুন বস্তু অহাৰ লগে লগে মানুহে পুৰণা বস্তুটোক পাহৰি যায়। ঠিক তেনেদৰে যেতিয়া কাৰোবাৰ জীৱনত কোনোবা নতুন ব্যক্তিৰ প্ৰৱেশ হয়, তেতিয়া পুৰণা ব্যক্তি বা মানুহৰ মূল্য পাহৰি যায়। জীৱনত কাকো কেতিয়াও ইমানো অৱহেলা নকৰিব, কাৰণ সময় বৰ শক্তিশালী। সময়ে এনেকুৱাও কৰিব পাৰে যে সেই ব্যক্তিগৰাকীয়ে আপোনাৰ অবিহনেও চলিব পাৰিব। সেইসকলকহে পাহৰি যাওক যাক আপুনি ক্ষমা কৰিব নোৱাৰে, আৰু ক্ষমা সেইসকলকহে কৰক যাক আপুনি পাহৰিব নোৱাৰে। সামৰ্থ্য, সক্ষমতা তেতিয়াহে গম পোৱা যায় যেতিয়া ব্যক্তিয়ে কোনো কৰ্মৰ ফালে প্ৰথম খোজটো দিয়ে। মানুহে কিছুমান বস্তু নিশ্চয় পাহৰিব পাৰে, কিন্তু সেইসকল ব্যক্তিক কেতিয়াও পাহৰিব নোৱাৰে যিয়ে আনৰ লগত কেৱল বেয়াহে কৰে। যি আনৰ দুখ বুজিব নোৱাৰে তেওঁ আপোনাক কি বুজিব? বুজোতা কোনো নাই বুজিবলৈ, যি আহে সি কেৱল বুজাইহে থৈ যায়। প্ৰতিশ্ৰুতি তেতিয়াহে দিয়ক যেতিয়া পালন কৰিব পাৰিব, কাৰণ প্ৰতিশ্ৰুতি অবিহনেও সম্পৰ্ক সম্বন্ধ ৰক্ষা কৰিব পাৰি। ইমানো বেয়া নালাগে যেতিয়া কোনোবা দূৰলৈ আঁতৰি যায়, কিন্তু বেয়া তেতিয়াহে লাগে যেতিয়া কোনোবা আপোন লাহে লাহে আঁতৰি গুচি যায়। আন্তৰিকতাৰেহে সম্পৰ্ক সম্বন্ধ কৰিব পাৰি, কাৰণ কথাৰেতো আনকো আপোন কৰিব পাৰি। সঁচা প্ৰেম ভাল পোৱা সেইসকলৰ লগতহে হয় যি ভাগ্যত নাথাকে। কিছুমান ব্যক্তি অন্তৰতহে থাকে, জীৱনত নাথাকে। মানুহৰ মনটো কেনে আচৰিত। কাৰোবাৰ পৰা কোনো সঁহাৰি নাপালেও কিন্তু আশা এৰি নিদিয়ে। যেতিয়া আপুনি সৰু হৈ আছিল তেতিয়া নিশ্চয় ভাবিছিল যে কেতিয়া ডাঙৰ হ'ব। যেতিয়া ডাঙৰ হ'ল তেতিয়া নিশ্চয় ভাবে যে যদি মই সৰুৱে হৈ থাকিব পাৰিলোহেঁতেন। সেয়াহে বিচাৰিব যি হেৰাইছে, যি সলনি হৈছে তাক নহয়, কাৰণ হেৰুৱা বস্তু বিচাৰিলে পোৱা যায়, কিন্তু সলনি হোৱাবোৰ বিচাৰিলেও ঘূৰি নাহে। পৰিস্থিতিৰ সন্মুখীনটো আপুনি নিজেই হ'ব লাগিব। বিষ, দুখ, বেদনাটো আপুনি নিজেই সহ্য কৰিব লাগিব। সেই সময়ত আপোনাৰ ওচৰলৈ কোনো নাহিব। গতিকে নিজৰ সমস্যা, দুখ, বেদনাৰ কথা আনক কোৱাৰ কি প্ৰয়োজন? যদি কাৰোবাৰ দুখ দেখিলে আপোনাৰো হৃদয় কম্পিত হয়, তেন্তে প্ৰকৃতাৰ্থত আপুনি এগৰাকী মানুহ। সাধাৰণতে সেইসকল মানুহ দূৰলৈ যায় যাৰ অবিহনে আপুনি থাকিব নোৱাৰে। জীৱনত সমস্যাৰ কেতিয়াও শেষ নহয়, সদায় নতুন নতুন সমস্যা আহিবলৈ ৰৈ থাকে। আপোনাৰ সমস্যাৰ কথা আপুনি জানিব, আনে কি বুজিব। মনত ৰাখিব, ভুলতো নিজৰ মনৰ কথা আনৰ আগত প্ৰকাশ নকৰিব, কাৰণ আপুনি হাঁহিৰ পাত্ৰ হ'বলৈ বেছি সময় নালাগে। আপুনি কাৰোবাক যিমান প্ৰয়োজন বুলি ভাবে, কেতিয়াবা সেইসকলে আপোনাক প্ৰয়োজন বুলি নাভাবে। সময় আৰু আপোনজন যদি সলনি হয়, ব্যক্তি তেতিয়া অন্তৰৰ পৰাই ভাগি পৰে আৰু শিল যেন হৈ পৰে। কিতাপৰ মূল্য কেৱল কিতাপৰ স্থানতহে। শিক্ষা সেয়াহে কামত আহে বা মনত থাকে যি সময় আৰু মানুহে শিকায়।
জীৱনত এই দুটা বস্তু কেতিয়াও ভাগি যাবলৈ নিদিব, নিজৰ ওপৰত ভৰসা আৰু প্ৰতিশ্ৰুতি। কাৰণ এয়া ভাগিলে শব্দ নহয় ঠিকেই, কিন্তু যথেষ্ট বিষ হয়। কাৰোবাক যদি পানী আনিবলৈ কোৱা হয়, তেন্তে প্ৰথমতে নিজেই খাই ল'ব। এয়াই হৈছে জীৱন ভাই, য'ত সকলোৱে নিজৰ বাবেহে জীয়াই থাকে। কাৰোবাৰ ওপৰত যদি খং উঠিছে, তেন্তে কৈ দিয়ক, কাৰণ মনে মনে থাকিলে সম্বন্ধত ফাট মেলে। যেতিয়া আপুনি কাৰোবাক খং কৰি কথা পাতে আৰু যদি উত্তৰত ব্যক্তিগৰাকীয়ে সম্পূৰ্ণ ভালপোৱাৰে আপোনাৰ লগত কথা পাতে, তেন্তে মনত ৰাখিব, সেই ব্যক্তিগৰাকীয়ে নিজতকৈ আপোনাক বেছি বিচাৰে। ভুল হ'লে আপোনাক এৰি যোৱা মানুহ বহুত পাব, কিন্তু সেই ভুল শুধৰাই আপোনাৰ লগত যোৱা মানুহ খুব কমহে পাব। প্ৰতিটো মুহূৰ্তৰ পৰা যেতিয়া আপোনাৰ চকু পানী ওলাবলৈ আৰম্ভ কৰে, মনত ৰাখিব, আপুনি মজবুত শক্তিশালী হ'বলৈ গৈ আছে লাহে লাহে। জীৱনৰ আটাইতকৈ বেয়া সময় সেয়া, যেতিয়া কোনোবা আপোনজনে দুখ দি আপোনাক সোধে কি হৈছে, আৰু হাঁহি আপুনি ক'বলগীয়া হয় যে একো নাই। অকলে থকাৰ অৰ্থ এয়া নহয় যে আপুনি অকলশৰীয়া। ইয়াৰ অৰ্থ হ'ল জীৱনৰ বেয়া সময়তো আপুনি নিজকে চম্ভালিব পৰা ক্ষমতা আপোনাৰ আছে। যিয়ে আপোনাৰ চিন্তা নকৰে, সেইসকলৰ লগত থকাতকৈ অকলে থকাই ভাল। কি ঠিক, আজি যি দুখ আপোনাৰ লগত আছে, সেয়া কাইলৈ নাথাকিবও পাৰে। জীৱনৰ এটি তিক্ত সত্য, দোষী যিয়েই নহওক কিয়, দুখ যাৰেই নহওক কিয়, চকুপানী সদায় নিৰ্দোষীৰহে ওলায়। আপুনি যিমানেই চেষ্টা নকৰক কিয়, যিয়ে আপোনাক ভুল বুজিব, তেওঁ আপুনি মৌন হৈ থাকিলেও তাৰ ভুল অৰ্থই উলিয়াব। কেতিয়াবা কেতিয়াবা নিজৰ মনটোক বুজনি দি ৰখা উচিত, কাৰণ প্ৰত্যেকটো কথাই আপোনাক সুখ দিব নোৱাৰে। আপুনি সেইবোৰ বস্তুলৈহে সমস্যাত পৰে, যাক আপুনি নিজৰ বুলি ভাবে। যদি প্ৰাৰ্থনা সফল নহয়, তেতিয়া মানুহে ভগৱানো সলনি কৰে। আপুনিতো কেৱল এগৰাকী সাধাৰণ ব্যক্তি। সেইসকল ব্যক্তি সকলোৰে কাষত থিয় দিয়ে, যিয়ে অকলশৰীয়া হোৱাৰ কথা বুজি পাই জানে। এই সাগৰখনো আপোনাৰ মোৰ দৰে যেতিয়া জীয়াই থাকে, তেতিয়া ডুবিবলৈ নিদিয়ে, আৰু যেতিয়া মৃত্যু হয়, তেতিয়াও ডুবিবলৈ নিদিয়ে। মৃত ব্যক্তিৰ বাবে কান্দিবলৈ হাজাৰজন ওলাব, কিন্তু জীৱিত ব্যক্তিক বুজিবলৈ কোনো আগবাঢ়ি নাহে। যিয়ে আপোনাক প্ৰয়োজন বুলি ভাবে, সেইসকলক প্ৰয়োজন বুলি ভাবিবলৈ আৰম্ভ কৰক। জীৱনটো জীয়াই থকাত সহজ হৈ পৰিব। সকলোতকৈ মজবুত কোন জানেনে? যি দুখীয়া, কাৰণ তেওঁলোকৰ ওচৰত হেৰুৱাবলৈ একো নাথাকে। যদি আপুনি খঙৰ সময়ত ধৈৰ্য ৰাখিব পাৰে, তেন্তে আপুনি দুখৰ পৰা বাচিব। কিবা এটা ডাঙৰ চিন্তা কৰক, সোনকালে চিন্তা কৰক, আগলৈ চিন্তা কৰক, কাৰণ আপোনাৰ চিন্তাত কাৰো অধিকাৰ নাই। প্ৰত্যেক দিনেই এটা ভাল দিন নহ'বও পাৰে, কিন্তু প্ৰত্যেক দিনে কিবা নহয় কিবা এটা ভাল দিন নিশ্চয় হয়। এয়াই সত্য। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব।